এপ্ৰিল তাৰিখে মনীষা বড়োক মানে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল আৰু এই গোটেই কাণ্ডটোত মানে এজন অপৰাধীৰ নাম ইয়াত উল্লেখ হৈছে দেৱজিৎ কৌৰ কিন্তু তাৰ পিছতো স্থানীয় বা জিলাৰ পৰ্যায়ৰ পুলিচ প্ৰশাসনে বা জিলা প্ৰশাসনে যি ধৰণৰ তৎপৰতাৰে অপৰাধীক কৰায়ত্ব কৰিব লাগিছিল সেইটো আমি ৰাইজে দেখা নাই আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰীসকলৰ যি ভূমিকা এই ক্ষেত্ৰত থাকিব লাগিছিল এই মানে অপৰাধীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত বা পুলিচ প্ৰশাসনক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তাত আমি তেওঁলোকৰ ভূমিকা দেখা নাই অৰ্থাৎ সন্দেহজনক ভূমিকা গতিকে আজি ৰাইজে স্বতঃস্ফূৰ্তভাৱে ৰাজপথত ওলাই আহিছে আৰু মনীষা বড়োৰ ন্যায় বিচাৰি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে আপোনালোকৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাব বিচাৰোঁ যে 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব লাগে তদন্তৰ উচিত ঘোষণা হ'ব লাগে ইয়াৰ আৰু যি ধৰণৰ ব্যৱস্থা ল'ব লাগে চৰকাৰে ইয়াৰ প্ৰতিফলিত হ'ব লাগিব অন্যথাই আমি ৰাইজে চৰকাৰৰ প্ৰতি থকা আমাৰ যি আস্থা স্থানীয় বিধায়ক মন্ত্ৰীসকলৰ প্ৰতি থকা যি আস্থা জিলা প্ৰশাসনৰ প্ৰতি থকা আমাৰ যি আস্থা এয়া হেৰাই যাব আৰু অনাগত দিনত ৰাইজে যেতিয়া চৰকাৰৰ ওপৰত আস্থা হেৰুৱাব পুলিচ প্ৰশাসনৰ বা জিলা প্ৰশাসনৰ ওপৰত আস্থা হেৰুৱাব তাৰ বাবে চৰকাৰী দায়ী হ'ব গতিকে আমি 24 ঘণ্টাৰ ভিতৰত দেৱশিষ কৌৰৰ কৰায়ত্ব কৰাটো বিচাৰিছোঁ আৰু আমি ৰাইজৰ অভিযোগ পাইছোঁ যে এই অভিযুক্তগৰাকীৰ ককায়েক এজন মানে বজৰং দলৰ প্ৰভাৱশালী নেতা আৰু সেই সুবাদতে এতিয়ালৈকে তেওঁক এৰেষ্ট কৰা হোৱা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে গতিকে আমি ৰাইজৰ হৈ পুনৰ দাবী কৰিছোঁ যাতে কোনো ধৰণৰ ইয়াত ৰাজনৈতিক হস্তক্ষেপ বা কোনো ধৰণৰ দলীয় হস্তক্ষেপ ইয়াতে সহ্য কৰা নহ'ব গতিকে ৰাইজে ন্যায় বিচাৰিছে আজি ৰাইজ ৰাজপথত ওলাই আহিছে ৰাইজক চৰকাৰী ন্যায় দিবই লাগিব অঞ্চলৰ এগৰাকী মেধাৱী ছাত্ৰী মনীষা বড়োৰ নামৰ এগৰাকী মেধাৱী ছাত্ৰী তেখেত পাঞ্জাৱ নেশ্যনেল বেংকৰ কৰ্মৰত সেইগৰাকী যুৱতীক এই ঠেলামৰা অঞ্চলৰে এগৰাকী যুৱক দেৱাশিষ কৌৰ নামৰ এগৰাকী যুৱকে তেখেতৰ তাৰ যি ৰুমত গৈ পেলাই হত্যা কৰিছে আৰু ধৰ্ষণ কৰি পেলাই হত্যা কৰিছে বুলি অভিযোগ উঠিছে আৰু আমি পলাতক সেই অভিযুক্তজনক অতি শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিবৰ বাবে দাবী জনাইছোঁ আজি সদৌ শোণিতপুৰ জিলাৰ এপছুৰ যি উদ্যোগত যি প্ৰতিবাদী কাৰ্যসূচী আছে সেই কাৰ্যসূচীত আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ লগতে ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই সহযোগিতা আগবঢ়াইছোঁ আমি যিগৰাকী অভিযুক্তকাৰী যিগৰাকী দেৱাশিষ কৌৰ তেখেতক উচিত আৰু তথা দৃষ্টান্তমূলক শাস্তি ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ চাওক আজি 5 দিন হ'ল আজি 5 দিন হোৱাৰ পিছতো আমাৰ যি অসম চৰকাৰৰ স্মাৰ্ট পুলিচ বুলি যি লম্ফজম্প কৰি থাকে সেই পুলিচ বিষয়াসকলে এতিয়ালৈকে সেই দেৱাশিষ কৌৰক এতিয়ালৈকে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰু এইটো অসম চৰকাৰৰ কাৰণে আটাইতকৈ লজ্জাজনক কথা যিহেতু অসম চৰকাৰে ঢাক ঢোল বজাই থাকে স্মাৰ্ট পুলিচ আজি 5 দিন হ'ল এগৰাকী অভিযুক্তকাৰী তথা হত্যাকাৰীক এতিয়ালৈকে আজি 5 দিনৰ পিছতো কিয় তেখেতক কৰায়ত্ব কৰিব পৰা নাই এইটো আচলতে সন্দেহজনক কথা আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ লগতে ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰতে যাতে এই অভিযুক্তকাৰীজনক তেখেতক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ আমি দাবী জনাইছোঁ নিশ্চয়কৈ আজি যিহেতু এপছু জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছে আমি ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আমি পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ আগন্তুক দিনত এইগৰাকী যুৱতী আমাৰ মেধাৱী যি যুৱতী মনীষা বড়োৱে যদি উচিত ন্যায় নাপায় আৰু আগন্তুক দিনত যিবোৰ কাৰ্যসূচী হ'ব প্ৰত্যেকটো কাৰ্যসূচীতে আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ লগতে ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই পূৰ্ণ সহযোগিতা আগবঢ়াই যাম লগতে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে দ্বিতীয়তে মনীষা বড়ো হত্যাকাণ্ডত জড়িত দেৱাশিষ কৌৰ নামৰ ব্যক্তিজন এতিয়াও অসম চৰকাৰে বা অসম পুলিচে গ্ৰেপ্তাৰ কৰিব পৰা নাই সেইটো আমি ৰহস্য গোন্ধ পাইছোঁ সেইকাৰণে আমি অতি শীঘ্ৰে তেখেতক গ্ৰেপ্তাৰ কৰি বৰ্তমান চৰকাৰে যিটো এনকাউণ্টাৰ কৰি আছে তেখেতকো এনকাউণ্টাৰ কৰিব লাগে এনেকুৱা চৰকাৰৰ মানে আমাৰ ৰাইজৰ সন্মুখতে খেল পতাতে তেখেতক এনকাউণ্টাৰ কৰিব লাগে কাৰণ তেখেতে যিটো ঘটনা কৰিলে সেইটো অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ আৰু তেখেতে এতিয়াও যে পলাই পৰি আছে সেইটো আমি মানে বৰ দুখ প্ৰকাশ কৰিছোঁ গতিকে অতি শীঘ্ৰে দেৱাশিষ কৌৰক এৰেষ্ট কৰি তেখেতক মানে এনকাউণ্টাৰ কৰিব লাগে অসম চৰকাৰক অসম পুলিচক লগতে আমাৰ ইয়াত যিটো আমাৰ জিলা প্ৰশাসন আৰু লগতে আমাৰ ইয়াত যিটো আমাৰ MLA আছে তেখেতসকলো বিধায়কসকলকো এই উচিত ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি শোণিতপুৰ জিলাৰ ট্ৰাইবেল সংঘৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ আজি আপোনাৰ এই মেধাৱী ছাত্ৰ আমাৰ মনীষা বড়ো যি আপোনাৰ এই
দেৱাশিষ কৰ্মকাৰক নৰবিকা হত্যা কৰিলে এপছুৰ সহযোগত সমূহ ৰাইজে ঢেকীয়াজুলিত এটা আন্দোলন কৰিলে। চৰকাৰক দাবী জনালোঁ অতি জল্দি দেৱাশিষ কৰক কৰায়ত্ব কৰি তেওঁক এনে উচিত তদন্ত এই শাস্তি এটা দিয়ক যে আগন্তুক দিনত এই কাম কৰাক লৈকে ঘৃণৰে কাম কৰাক লৈকে 10 বাৰ ভাবে দিয়ে। প্ৰয়োজন হ'লে আমি তেওঁক যদি কৰায়ত্ব কৰিব নোৱাৰে প্ৰয়োজন হ'লে পিছকলৈকে আমি আৰু ৰাজপথক লৈ নামিম। আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা এইটো দাবী থাকে। যি আমাৰ ভণ্টিজনীক ইতিমধ্যে ঢুকাইছে, যিকেইজন মানুহে তাতে হত্যা জড়িত হৈ আছে তেওঁ আজি কৰায়ত্ব কৰিছে বুলি আমি প্ৰশাসনৰ পৰা গম পাইছোঁ। প্ৰশাসনে আমাক জনাইছে তেখেতক ৱেষ্ট বেংগলৰ পৰা কৰায়ত্ব কৰিছে। যি হওক কৰায়ত্ব কৰিলে যে কাম সামৰি ল'ব সেই নহয়, ইয়াৰ লগত যি জড়িত আছে ই জড়িত থকা বুলি আমি তদন্ত মৰম যদি ই দোষী হয় ইয়াক ফাঁচি দিব লাগে আমাৰ দায়িত্ব এটাই। কাৰণ আমাৰ যিটো আমাৰ ভাতৃত্ব আমি হিন্দুত্ব কথা কৈ থাকোঁ, আমি সেই হিন্দুত্বৰ কাৰণ আজি এইজন ছোৱালী আমাৰ হিন্দু ছোৱালী আছিলে, যদি এওঁৰ ওপৰত নাইনচাবি হ'ব নালাগে, এওঁৰতো উচিত তদন্ত হৈ উচিত তদন্তৰ মৰ্মে তেওঁক ফাঁচি দিব লাগে। আৰু যদি নহয় তেতিয়াহ'লে কিন্তু আমি ৰাজপথলৈ ওলাই আহিম। এইখনি আমাৰ একদম মুকলি আহ্বান জনাইছোঁ ৰাইজক। আৰু আমি যি ভাতৃত্ব সম্বন্ধত আছোঁ তাত যেন কোনো ধৰণৰ বাধা নাহে বা তাত কোনো ধৰণৰ ফাটল নাহে, তাতে এটা আমি ৰাইজক আহ্বান জনাইছোঁ যে ৰাইজ আমি একত্ৰিত হৈ থাকি এই নৰপিশাচৰ লগত যুঁজিবলৈ সাজু থাকিব লাগিব। আৰু অতি দুৰ্ভাগ্যজনকভাৱে যে তাক মৃত্যুত ঠেলি দিছে যিজন মানে নৰপিশাচে, তাৰ বাবে আমি বহুত দুখিত। তেওঁৰ পৰিয়ালক সমবেদনা আমি জনাইছোঁ। ৰাষ্ট্ৰীয় বজৰং দলৰ ফালৰ পৰা আমি তেখেতৰ পৰিয়ালক আমি সমবেদনা জনাইছোঁ আৰু তেখেতৰ লগত আমি সদায় থাকিম বুলি প্ৰতিশ্ৰুতিও দি আহিছোঁ আমি। আৰু যিজন ব্যক্তিয়ে তাক হেৰি কৰিছে, হত্যা কৰিছে, তেওঁক যেন অতি সোনকালে মানে জেল হাজতত নহয় তেওঁক একদম কঠোৰ শাস্তি দিব লাগে, তাৰ দাবী আমি জনাইছোঁ ৰাষ্ট্ৰীয় বজৰং দলৰ ফালৰ পৰা।